ইন্ডিয়া ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত সবচে ধনী সাব ডিভিজন বুলি ক'লে গোসাইগাঁও হ'ব যাগোন না 8,000 মানুহ ডিফাৰেণ্ট ফটাফট ওচৰে টাকা বেছি দিছে মেম্বাৰ চেয়াৰমেন সকলৰ পৰা লৈ লওঁ ফটাফট আজি সময় আছে দুখন বা গোসাইগাঁও নালাগে পইচা না অৰুণোদয়নি অৰুণোদয়া 1200 না 1250 मासाव माहाजोन जोबखा गसाइगावना गासिबो नङा होमबा मासाव 1250 अरुणोदय फर्मा 8,000 गोलैनानै दंबावो दाबो गसाइगाव महकुमार जिमान आमार जाति जनगोष्ठी আছে সকলে ধনী হৈ গ'ল নাকি বিহারে হলেও ধনী আছে আদিবাসী সকলেও ধনী মুসলিমও ধনী বড়ো ধনী রাজবংশীও ধনী ধনী না সবে 8,000 মানুহ এতিয়াও ল'ব পৰা অৰুণোদয় ফৰ্ম আছে এইটো কিয় লোৱা নাই 8,000 এই বিচিডিসি চেয়াৰমেন মেম্বাৰ সকলৰ ওচৰত যা অহাকালিলৈকে সময়সীমা দে 10 তাৰিখ অহাকালি লাষ্ট মিथिबाय অৰুণোদয়লৈ 1250 ओरैनो ओमफ्राय न' फैसा गैया मा गैया होनबाय थानोसै उनाव मुलि जानो फैसा गैया बेथ' बिराद मोजां आसनि बियो बेखौ मानो ओरैनो दोनदों थारमाने गसाइगाव महकुमाखौ भारतबर्षनि सबसे धनी साब डिभिजन डिक्लेयार थिगले ना सबसे धनी साब डिभिजन सबसे मालिक साब डिभिजन गसाइगाव भारतबर्षर ভিতৰত माने अरुणोदय लोआ मानुई नाय गरिबे नाय थारमाने गरिबानो गैया डिक्लेयार ना এই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া এই জানুৱাৰী মাহত আহি আছে আমি বিটিসি পৰা আমি অনুৰোধ কৰিব পাৰে ৰিটেন দিব পাৰে যে গোসাইগাঁও মহকুমাত সবে ধনী ইন্ডিয়া ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত সবচে ধনী সাব ডিভিজন বুলি ক'লে গোসাইগাঁও হ'ব যাগোন না 8,000 মানুহ ডিফাৰেণ্ট ফটাফট ওচৰে টাকা বেছি দিছে মেম্বাৰ চেয়াৰমেন সকলৰ পৰা লৈ লওঁ ফটাফট আজি সময় আছে আৰু অহাকালি 2 দিন मिथिबाय खोन्थालायगोन ना নিজৰ গাঁৱত যাই পেলাই এতিয়া জনাই দিয়ে সকলোকে আদিবাসী হোক বা মুছলিমে হোক বা বঙালী হিন্দীভাষী যিমান জাতি জনগোষ্ঠী আছে এই অঞ্চলত সবে নিজৰ গাঁৱত যাই পেলাই প্ৰচাৰ কৰক অহাকালি লাষ্ট ডেট হিচাপে সাৰ্ভেটো কৰিব লাগিছিল সেই হিচাপত কৰাটো আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰি যাতে এই জানুৱাৰী মাহত যেটো প্ৰধানমন্ত্ৰী আহিব এই সময়ত আমি সুবিধা লৈ পেলাই বিটিসিৰ কাৰণে স্পেশালি আৰু যাতে PMAY ঘৰৰ কাৰণে স্পেশালি এক্সট্ৰাকে যাতে আমি সাৰ্ভে কৰিবলৈ সুবিধা পাই ইয়াৰ কাৰণে মই অনুৰোধ কৰিম এটোতো ভাল হ'ব হয় না নহয় নিশ্চয় আৰু থাকিব না না কমপ্লিট হৈছে গোসাইগাঁৱৰ LSC গরিব দুখীয়া সব শেষ হৈছে নাকি আমাৰ ফিডি দ্বিতীয় এজনো গরিব নাই আৰু ঘৰ পাব লগা আৰু কন্টিনিউ হ'ব বলে আৰু হৈ থাকিব যিসকলৰ ঘৰৰ ওচৰত সাৰ্ভে কাৰণে আজিলৈকে গৈ পোৱা নাই আৰু হ'ব বুলি কৈছে আৰু হ'ব তেতিয়াহ'লে আমি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিব লগা দৰকাৰী নাই যেহেতু কণ্টিনিউৱাছ প্ৰচেছ नङा होमबा जाबाय थाखागोनबा जोङो प्राइम मिनिस्टारखौ खावलायनो प्रयोजन गैया नङा होमबा जेहेतु कन्टिनिउवास जाबाय थागासिनो दं आरो जाबावगोन होनना बुंदों তেতিয়াহ'লে মই ভাবিছিলোঁ যে বন্ধ হৈছে নাকি সেইকাৰণে মই ভাবিছিলোঁ জানুৱাৰী মাহত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে এই সময়ত মই অনুৰোধ কৰিম বুলি তেতিয়াহ'লে নালাগে পাব যিসকলৰ ওচৰত আজিলৈকেও
PMAY ঘৰৰ কাৰণে সাৰ্ভে কাৰণে যোৱা নাই সেইটো ইয়াৰ ওচৰত গৈ পাব দেই তো গোটেই অসমৰ 3,26,000 LAC হিচাপে কৰি আছে কোকৰাঝাৰ LAC হিচাপে কৰি আছে আজি ইয়াত এতিয়া ইয়াত গোসাইগাঁও LAC পৰ্বজৰা LAC বাওকংগ্ৰী LAC এনেকুৱা তো ঘৰটো কেনেকৈ বনাব লাগে বনাই ল'ব না আগৰ চৰকাৰৰ দিনত যেটো ঘৰ বনাইছিল এইটো নিচিনা নহ'ব কিমান খাইছিল 5,000 10,000 টাকা দিলেহে ঘৰ বনাই দিম বুলি কৈছে না এনেকুৱা চিষ্টেম নচলিব আমাৰ দিনত এই আগৰ চৰকাৰৰ দিনত কিমান খাই 5,000 দিলেহে ঘৰ বনাই না BCDC চেয়াৰমেন মেম্বাৰসকলে এই ঘৰটো বনাই দিয়ে বিদিনমোন না না নোৱা বহুত জানো এইটো এতিয়া নতুন যিসকলে পাব আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলপ আগতে কৈছে খুব ক্লিন চাফাকৈ কৈছে যে কোনো ঘোষ নোখোৱাকৈ সেই ঘৰটো ভালকৈ বনাই ল'বৰ কাৰণে বেনিফিচিয়াৰীসকলক ভালকৈ বনাই দিবৰ কাৰণে আমাৰ অফিচাৰসকলে আমাৰ যিসকলে দায়িত্বত থাকিব ইহঁতক সুবিধা দিব লাগিব বুলি কেনেকৈ বা যদি এনেকুৱা পইচা খোৱাটো শুনি পায় জেলত যাব পইচা দিব নালাগে এইটো গৰীব দুখীয়াসকলৰ কাৰণে ভাৰত চৰকাৰৰ এটা ভাল আঁচনি আৰু এইবাৰ আগততো অলপ কম আছিল এইবাৰ 1,30,000 দিছিল আগত কিমান আছিল কম আছিল না 1,30,000 যিসকলে সাৰ্ভেত আছে সেইটো জব কাৰ্ডত বেলেগ পেমেণ্ট আছে আৰু এই মেটেৰিয়েল ইয়াৰ কাৰণেও বেলেগ পইচা আছে এইটো অকল মুঠতে 2 লাখত ওচৰা ওচৰি হৈ যায় 2 লাখनि खाथियाव थाङो न'आ टटेल আৰু অৰুণোদয়ৰ কথা কম মই অৰুণোদয়ে অহাকালিলৈকে চলি থাকিব গোসাইগাঁৱৰ সাব ডিভিজনৰ ভিতৰত এতিয়াও 8,000 ফৰ্ম এনে পৰি পেলাই আছে যিসকলে অৰুণোদয় ফৰ্ম পোৱা নাই আপোনালোকে এই BCDC বনাইছে না ইহঁতৰ ওচৰত যাবি আৰু অৰুণোদয় ফৰ্মটো লৈ পেলাই ফিল আপ কৰি লওঁ যিসকলে আজিলৈকেও বনাই অহাকালিলৈকে খোলা আছে 8,000 বেনিফিচিয়াৰী এতিয়াও কৰিব লগা বাকী আছে আমাৰ টাৰ্গেটটো এই গোসাইগাঁও মহকুমাত 5টা সমষ্টি আছে শ্ৰীৰামপুৰ জমদুৱাৰ চৰাইবিল গুমা কচুগাঁও 8,000 বেনিফিচিয়াৰী এইটো কিয় লছ কৰিম আমি অলপ কষ্ট কৰ আমাৰ BCDC মেম্বাৰ চেয়াৰমেন সকলে কাম কৰক অহাকালিলৈকে সময় আছে 8,000 ফেমিলি 8,000 মানুহে